হে গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। আজি যিহেতু শুক্ৰবাৰ আৰু শুক্ৰবাৰ দিনা আজি হয়তো নিশাই হৈ গ'ল আৰু নিশা ঠিক 7:30 বাজিলে আৰু মই বৰ্তমান আছোঁহি টিয়কৰ মাছমজিয়াতে আৰু মোৰ লগত আছে আজি এখন আছে ইলান্ট্ৰা হুণ্ডা ইলান্ট্ৰা মোৰ লগত আছে আৰু মই আজি বিশেষ এটা কাৰণত মই আপোনালোকক ভিডিঅ' কৰিলোঁ। এই ইলান্ট্ৰাখন যিহেতু মই আপোনালোকক কৈছিলোঁৱে মই ভাড়ালৈ যিহেতু দিয়া যাব আৰু ইলান্ট্ৰাখনৰ নতুনকৈ এটা বস্তু স্পইলাৰ এটা লগাই দিয়া গ'ল। কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্টত জনাব। স্পইলাৰটো লগাই দিলোঁ, চ' আপোনালোকক দেখাব চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব। মানে আমাৰ মাজত আছে ইলান্ট্ৰা AS03W1234 আৰু যোৱাকালি ইয়াত এই স্পইলাৰডাল যিহেতু লগাই দিয়া গ'ল, খুব সুন্দৰ এটা লুকছত গাড়ীখন আহি গ'ল। খুব সুন্দৰ লাগিছে গাড়ীখন, দেখা পাইছে নে বাৰু? খুব সুন্দৰ এটা লুকছত আহি গ'ল গাড়ীখন আৰু ইলান্ট্ৰা 2017 মডেলৰ হয় আৰু ইয়াত এইটো লগাই দিয়া গ'ল হাজৰিকা মোবাইল টিয়ক অমৰ এই লগ'টো লগাই দিয়া গ'ল। যিহেতু তাৰ ইউটিউব চেনেল আছে, মোৰ ভাইটি হয় আৰু ইউটিউব চেনেলৰ ইয়াত গোটেই লগ'টো ইয়াত লগাই দিয়া গৈছে আৰু গাড়ীখন এইখনেই আছিলে। ৰিভিউটো এইটো ইণ্টেৰিয়ৰ কণ্ডিশ্যন হয়, এইটো বেক ছাইডৰ ৰিভিউ হয়। এইটো বেক ছাইডৰ ছিট আৰু এইটো আমৰেষ্ট মাজত আছে। তাৰপৰা লুকছটো এনেকুৱা ধৰণৰ। তাৰপৰা এইটো হৈছে ফ্ৰণ্ট ছাইডৰ এইটো দেখা পাইছে। মই আপোনালোকক আগতো মই দেখুৱাইছিলোঁ, কিন্তু হ'লেও মই আজি যিহেতু মই স্পইলাৰডাল লগালোঁ, সেইটো কাৰণে নতুন লুকছত মই গাড়ীখন দেখাব চেষ্টা কৰিম। আৰু গাড়ীখনৰ ফ্ৰণ্ট ৱাইজত এনেকুৱা ধৰণৰ AS03W1234 আৰু এইটো হৈছে পেছেঞ্জাৰ ছাইডৰ ৰিভিউ। কালাৰ কম্বিনেশ্যন বুলিবলৈ খুব ধুনীয়া হৈছে গাড়ীখন আৰু গাড়ীখন 15,511 কিলোমিটাৰ বৰ্তমানলৈকে চলি আছে আৰু এটা নেক্সট লেভেল টাইপ হৈ গ'ল গাড়ীখন, যিহেতু স্পইলাৰডাল লগাই দিলে। খুব সুন্দৰ লাগিছে গাড়ীখন, ছাইডৰ পৰা হওক, বেক ছাইডৰ পৰা হওক, আপুনি ফ্ৰণ্ট ছাইডৰ পৰা হওক, যিটো ছাইডৰ পৰাই চাই গাড়ীখন খুব ধুনীয়া লাগে। আৰু দেখা পাইছেনে বাৰু? গাড়ীখনৰ দেখা পাইছে পিছফালে সেইডাল স্পইলাৰডাল মানে বেক গ্লাছৰ যোগেদি এইটো অলৰেডি ওলাই আছে, ভিজিবল হৈ আছে স্পইলাৰডাল। আৰু গাড়ীখন 17 চনৰ গাড়ী হয়, খুব ধুনীয়া গাড়ী। আপোনালোকে এবাৰ ভাড়ালৈ লৈ চাব গাড়ীখন। মই বিকিবলৈ অনা গাড়ী নহয়, মই আগতো কৈছোঁ এখন গাড়ী আমি ভাড়া মাৰোঁ। ভাড়া মানে কি আৰু, মষ্ট প্ৰবেবলি বিয়া দৰা কইনাৰ কাৰণে আমাৰ বেছি ইউজ হয় এই গাড়ীখন। আৰু গাড়ীখন বহুত মানুহে বুকিং কৰে আৰু আমি তেনেকৈ মানুহক আমি গাড়ীখন মানে সেইবোৰ জেগাত দিওঁ। আৰু 2 নম্বৰ কথা হৈছে কি, গাড়ীখনৰ বহুত ফেচিলিটিছ আছে আৰু বহুতখিনি কোমল গাড়ী। হুণ্ডাই গাড়ী একেবাৰে নেক্সট লেভেল গাড়ী হয়, কোনো ক'বলগীয়া একো নাই। মাৰুতি গাড়ীতকৈ মই কিন্তু হুণ্ডাই গাড়ী বহুত ভাল পাওঁ। হুণ্ডাই গাড়ী নেক্সট লেভেল হয়। মই বহুত গাড়ী চলাইছোঁ, কিন্তু হুণ্ডাই ইলান্ট্ৰাখনৰ নিচিনা গাড়ী মই আজিলৈকে ক'তো পোৱা নাই আৰু খুব ভাল গাড়ী। আৰু 2 নম্বৰতে গাড়ীখনৰ ধেৰ ফিচাৰ্ছ আছে, মই আৰু দেখাম আপোনালোকক। সিদিনা মই দেখাইছিলোঁ গাড়ীখনৰ ইমান মুখৰ আগৰ এইটো আপোনালোকৰ ডেস্কবৰ্ডটো আৰু সকলোখিনি ফিচাৰ্ছ মই দেখাইছিলোঁ। তাৰপিছতে এইডাল হৈছে ষ্ট্ৰিং, তাৰপিছতে ইয়াত আছে এইটো ড্ৰাইভাৰ ছাইড, এইটো আমৰেষ্ট হয়। ইয়াত এইটো বক্স এটা আছে যিহেতু ভিতৰত, আৰু ইয়াত 12 ভল্টৰ এটা চাৰ্জিং পইণ্টটো বক্সটোৰ ভিতৰত আছে আৰু ইয়াতো এটা চাৰ্জিং পইণ্ট আছে, এইটো দেখা পাইছে। আৰু ইয়াতো আছে যথেষ্টখিনি অক্স ফিটেড আছে। তাৰপিছতে কোম্পানী ফিটেড মিউজিক ছিষ্টেম, ইয়াত ব্লুটুথ কানেকশ্যন এভৰিথিং আছে। তাৰপিছতে আপোনাৰ সেইটো দেখা পাইছে ডিছপ্লেটো। আৰু ইয়াত এইটো বজৰংবলী, আমি যিহেতু সকলোখিনি বজৰংবলী ভক্ত আৰু বজৰংবলী ইয়াত মূৰ্তিভাগ ইয়াত লগোৱা গৈছে। খুব সুন্দৰ গাড়ী, ব্লু কালাৰ গাড়ী হয়। আপোনালোকে গাড়ীখন যদি ভাড়ালৈ লাগে, মই ওপৰত নাম্বাৰটো মই মেনশ্যন কৰি দিছোঁ, এইটো নাম্বাৰতে মোক ফোন কৰিব আৰু যিকোনো মুহূৰ্ততে আপোনালোকে গাড়ীখন আমাৰ পৰা মানে কণ্টেক্ট কৰি ভাড়ালৈ নিব পাৰিব। আৰু বাকীনো কি আৰু, আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পায়, মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।
আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সকলোকে শুভৰাত্ৰি আজিলৈ বাই বাই